নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই আজি আপোনালোকলৈ অন্য এটি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাব আৰু চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে বলক পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। মই যে আপোনালোকক চাদৰখনত কেনেকৈ দহি গাঁঠিলোঁ দেখাম। ইয়াতে দহি গাঁঠিবলৈ মই পাট সূতা লৈছোঁ আৰু বগা ৰঙৰ। এতিয়া বলকচোন দহি গাঁঠি চাওঁ। বগা সূতা লৈছোঁ। বগা সূতাৰে প্ৰথমে এনেকৈ কৰি লৈছোঁ মই। এনেকৈ 4টা গাঁঠি দি ল'ম। এতিয়া পাতখন ইয়াতে জোখ কৰি বহাই দিম আৰু মাজত গাঁঠি লগাই দিম। তিনিটা মই ইয়াতে গাঁঠি লগাই ল'লোঁ। এতিয়া সূতাখিনি এনেকৈ ওলোটাই দিব। আৰু এই বেজীটোৰে এনেকৈ ঘূৰাই দিব। ঘূৰাই দি মাজেৰে সূতাডালৰ বেজীটো লৈ যাব। এনেকৈ দিলে গাঁঠি লাগি যায়, তেতিয়া খুলি নাযায়। এনেকৈ 4-5টামান গাঁঠি লগাই ল'ব আৰু শেষত ইয়াৰে মাজেৰে বেজীটো উলিয়াই দিব। এইটো হৈ গ'ল। দিম।
এসপ্তাহ হৈ গ'ল